কাইলৈ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাতিপুৱা 10:30 বজাত আহি ডিমাপুৰত অৱতৰণ কৰিব। ডিমাপুৰৰ পৰা তেখেতে হেলিকপ্টাৰেৰে ডিফুলৈকে আহিব। ডিফুত কাৰ্বি আলঙৰ কাৰ্বি জনগোষ্ঠীকে ধৰি কাৰ্বি আলঙত বাস কৰা সকলো জনগোষ্ঠীৰ ৰাইজে পৰম্পৰাগত নৃত্যৰে তেখেতক আদৰণি জনাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মঞ্চৰ পৰা কাৰ্বি আলঙৰ ৰাইজৰ বাবে এখন কৃষি মহাবিদ্যালয়, এখন পশু চিকিৎসা মহাবিদ্যালয় আৰু এখন স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। সমগ্ৰ অসমতে মহাত্মা গান্ধী এনৰেগা আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য বিকাশ যোজনা আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া 2600টাতকৈ অধিক অমৃত সৰোবৰৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই স্থানতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত ঐক্য, শান্তি আৰু প্ৰগতিৰ বাবে আয়োজন কৰা এই সমাৱেশত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিব। এই সভা সামৰি তেখেতে পোনে পোনে অসম চিকিৎসা মহাবিদ্যালয়ৰ হেলিপেডলৈ যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাতে ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ, যি এক 300 বিচনাযুক্ত কৰ্কট ৰোগৰ চিকিৎসাৰ হস্পিটেল, তাক তেখেতে তেখেতৰ কৰকমলেৰে আধাৰশিলা উদ্বোধন কৰিব। তাৰ পৰা তেখেত পুনৰ হেলিকপ্টাৰে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰলৈ আহিব আৰু খনিকৰ খেলপথাৰত অসমৰ বিভিন্ন স্থানত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু 6খন কেঞ্চাৰ হস্পিটেল যেনে লখিমপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আদিকে ধৰি বৰপেটাকে ধৰি সৰ্বমুঠ আৰু 6টা স্থানৰ কেঞ্চাৰ হস্পিটেলৰ তেখেতে উদ্বোধন কৰিব। ঠিক সেইধৰণে ধুবুৰী, গোৱালপাৰা, তিনিচুকীয়া আদিকে ধৰি 7খন স্থানত নতুনকৈ নিৰ্মাণ হ'বলগীয়া কৰ্কট চিকিৎসালয়ৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। ডিব্ৰুগড়ৰ সভাত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত থাকে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ সভা সামৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোহনবাৰী বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিব। মুখ্যতঃ দিনজোৰা কাৰ্যসূচী এই ধৰণে 3টা স্থানত সমাপন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰেলা এই কেইখনমান ৰাজ্যত কোভিডৰ এটা চতুৰ্থ ঢৌ এটা দেখা গৈছে, এনেকুৱা এটা অনুমান কৰা হৈছে। অমনিকন ভেৰিয়েণ্টৰ এটা বিশেষ ভেৰিয়েণ্ট এটা দিল্লীকে ধৰি বিভিন্ন স্থানত দেখা গৈছে। তাৰ পৰিপ্ৰেক্ষিতত তেখেতে ৰাজ্যসমূহক ভেকচিনেশ্যন আৰু তীব্ৰ গতিত চলাবলৈ পৰামৰ্শ দিছে। যোৱাকালি ভাৰত চৰকাৰে 6 বছৰীয়া শিশুলৈকে ভেকচিন মঞ্জুৰি কৰিছে আৰু 60 বছৰৰ ওপৰৰ মানুহক আমাৰ বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে তৃতীয় ড'জো তেখেতসকলে মঞ্জুৰি কৰিছে। ভেকচিনেশ্যনটো আৰু বেছিকৈ কৰিবৰ বাবে তেখেতে আমাক নিৰ্দেশ দিছে, যাতে আমি সম্ভাৱ্য চতুৰ্থ যদি কোভিডৰ ঢৌ আহে আমি যাতে মোকাবিলা কৰিব পাৰোঁ। দিল্লী আদি স্থানত ইতিমধ্যে নিতে 708 কোভিড কেছ ধৰাত পৰিছে। তাৰ বাবে এটাই আমি প্ৰস্তুত হ'ব লাগিব যে আমি ভেকচিনেশ্যন বেছিকৈ ল'ব লাগিব। আমাৰ তৃতীয় ড'জৰ ভেকচিনৰ সংখ্যা খুব কম, বিশেষকৈ কোভিড শেষ হোৱাৰ পিছত ৰাইজে তৃতীয় ড'জৰ ভেকচিন লোৱা নাই। ছাত্ৰ ছাত্ৰীসকলেও লোৱা নাই আৰু ছিনিয়ৰ চিটিজেনসকলেও লোৱা নাই, যিটো অনলি 28%। কিন্তু ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ ভেকচিন আমাৰ
অলমোষ্ট 90%। সেইকাৰণে তৃতীয় ড'জৰ ভেকচিনটো আমি ৰাইজৰ মাজত আৰু অলপ লৈ যাব লাগিব যাতে সকলো সুৰক্ষিত হৈ থাকিব পাৰে। যিটো প্ৰিকশ্যনাৰী ড'জ বুলি কোৱা হয় বা বুষ্টাৰ ড'জ বুলি কোৱা হয়, আৰু এই ভেৰিয়েণ্টটো যিটো বৰ্তমান ভাৰতত দেখা গৈছে, এই ভেৰিয়েণ্টটো সুচৰে, কিন্তু কোমৰ্বিডিটি নাথাকিলে মৰ্টেলিটি নাথাকে। কিন্তু কোমৰ্বিডিটি থকা লোকৰ ক্ষেত্ৰত কোনেও একো আগতীয়াকৈ ক'ব নোৱাৰে। তেখেতে অসম চৰকাৰক প্ৰশংসা কৰিছে। অসমত পেট্ৰলৰ পাৰ লিটাৰ 105 টকা। তাৰ বিপৰীতে অনা বিজেপি শাসিত ৰাজ্যসমূহত পেট্ৰলৰ দাম 118 টকা। অসম বা কৰ্ণাটকৰ উদাহৰণ দি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাকী ৰাজ্যসমূহকো পেট্ৰলৰ ওপৰত ভেট কমাবলৈ অনুৰোধ কৰিছে। তেখেতে কৈছে যে এই ৰাজ্যসমূহে নিজৰ বহুত ৰাজহ লোকচান কৰিও ৰাইজক তেওঁলোকে সকাহ দিছে। আপোনালোকে সেই সময়ত নিজৰ ৰাজহ লোকচান কৰিব খোজা নাই। যি কাৰণে নহওক, নৱেম্বৰতে মই এই কথা আহ্বান কৰিছিলোঁ, আপোনালোকে তেতিয়া মোৰ কথা নুশুনিলে, এতিয়া অন্ততঃ শুনক। আৰু আমাক তেখেতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিজেপি শাসিত ৰাজ্যবিলাকক প্ৰশংসা কৰিছে যে আমাৰ ইয়াৰ আৰু নন বিজেপি আৰু বিজেপি ৰুল ষ্টেটৰ মাজত আজি তেলৰ প্ৰতি লিটাৰত গেপ 13 টকা আছে। যেতিয়া ভাৰত চৰকাৰে তেনেকুৱা সিদ্ধান্ত ল'লে আমি ৰাইজৰ লগত থাকিম। যেতিয়া কিন্তু অসমে অকল কম বেছি কৰিতো লাভ নহ'ব। ভাৰত চৰকাৰে এনেকুৱা সিদ্ধান্ত ল'লে আমি তেখেতসকলৰ লগত থাকিম। আগতে আমি দুবাৰ 5 টকা 10 টকা কমাইছোঁ আৰু আমাৰ বহুত ক্ষতিও হৈছে তাৰ কাৰণে। কিন্তু আমি তথাপিতো ৰাইজৰ ওপৰ কৰাৰ কাৰণে আমি সেই ক্ষতিক আমি বহন কৰিছোঁ। মইতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম লক্ষ্য হ'ল যে নন বিজেপি ৰুল ষ্টেটবিলাকত কমাব লাগে। তাৰ পিছত হয়তো সকলোকে আৰু এবাৰ কিবা পৰামৰ্শ দিব নিদিব তাৰ বিষয়ে আজিৰ সভাত তেখেতে উল্লেখ কৰা নাই। খালি বিজেপি আৰু নন বিজেপি ষ্টেটৰ মাজত যিটো 13 টকা পাৰ লিটাৰত গেপ আছে, সেই